সোনকালে খাই বৈ আজৰি হৈ ঘৰলৈ যাব হৈছে। যোৱাৰ সময়ত সিহঁতৰ মানে ফূৰ্তি যাবলৈ হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই আমি এফালে আহি আছোঁ, দেখিছেনে? ৰ'দটো অকণ অকণ ওলাইছে, এইফালে কুঁৱলী পৰিছে আৰু এইজনী ছোৱালী হাত দিয়া। আমি দুজনী খোজকাঢ়ি আহি আছোঁ। খোজকাঢ়ি মানে ঘটনা এটা ঘটি গ'ল পটককৈ। এফালে ওলাই আহিছোঁ আমি, তাৰপিছত দেউতাক আহিছিলে, আমি বাইকতে আহি আছিলোঁ মানে মনত পৰিলে বস্তু এটা থাকি আহিলে। আমি যাবলৈ লৈছোঁ পিকনিকৰ বতৰ, পিকনিক খাবলৈ যাবলৈ লৈছোঁ। ওচৰতে বাৰু, বেছি দূৰ নহয়। এই চিলনী জানৰ আছে যে, এই আপোনালোকে কোনোবাই চাগে চিনি পাবও পাৰে। চিলনী জানত আছে কি কয়লা মাটি, তালৈ বুলি যাবলৈ ওলাই আহিছোঁ। আৰু চাহ খাবলৈ বুলি মই কালি পিঠা বনাই লৈছিলোঁ দেই। তাৰপৰা পিঠাখিনি কি হ'ল, আজি টিফিনত ৰেডি কৰি থৈ দিলোঁ। আৰু ৰেডি কৰি থওঁতে মানে ওলাই আহোঁতে লৰালৰি হ'ল। ৰাতিপুৱাই ইমান কুঁৱলী পৰি আছে, ঠাণ্ডা যে, লৰালৰিকৈ ওলাই আহোঁতে মানে পিঠাখিনি থাকি আহিলে। মানুহজন আকৌ ঘূৰি গৈছে পিঠাখিনি আনিবলৈ, আৰু আমি দুজনী নামি দিলোঁ। আমি ভাবিলোঁ খোজকাঢ়ি গৈ থকাই ভাল হ'ব, অকণমান খোজকঢ়াও হ'ব। তেনেকৈ খোজকঢ়া নহয়। তেনেহ'লে ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। স্বাগতম জনাইছোঁ মই মৌচুমী আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি একেবাৰে বেলেগ হ'ব ভিডিঅ'টো। আৰু আপোনালোকক সকলো দেখামেই, দেখিছেনে বতৰ কেনেকুৱা, কুঁৱলী পৰিছে। আপোনালোকক সকলো দেখাই থাকিম বাৰু, ক'লৈ যাওঁ কি কৰোঁ, ভিডিঅ'টো চাই থাকক। আমিও এতিয়া গৈ থাকোঁ খোজকাঢ়ি, ভাগৰো লাগিছে দেই। পিকনিকলৈ আহি কেনেকুৱা লাগিছে? পাহাৰ বগাই ইমান ধুনীয়া প্লেচ, মানে সঁচাই দেই। বৰপথাৰত যে এনেকুৱা এডোখৰ জেগা আছে আমি বুকবাই নাছিলোঁ, বহুত ভাল লাগিছে। নিজৰ অঞ্চলতে ইমান ধুনীয়া জেগা আছে, বহুত ভাল লাগিছে। আমাৰ বিলৈ বেয়া হৈছে পাহাৰ বগাই বগাই কৰিছোঁ আৰু বগাবলৈ আছেই। ৰাইজসকল আহি আছোঁ দেই এইফালে পাহাৰত বগাই বগাই, নতুন ৰাস্তা। আহি থাকক, আহক। একদম সাৱধান দেই, একদম সাৱধান, মই কৈ দিছোঁ।
চেণ্ডেল খুলি লোৱা হ'লে ভাল আছিলে নেকি আমি ওপৰ তলকে গৈ আছো কেনেকুৱা ডেঞ্জাৰ জেগাত আহিছো এইফালে দেখিছেনে তলত মা কেনেকুৱা লাগিছে ভাল লাগিছে এজনী আমি আহি আছো পা এইবোৰ যেন তেনে আৰু দেই হাবি মাজে মাজে আৰু কিমান দূৰ গৈ থাকিলে গম পাম আহক যাওঁতে চুচৰিবাগৈ যাম আৰু হয়নে মা যাওঁতে চুচৰিবাগৈ যাম আৰু তহঁতিহে মোক জোৰ জবস্ত কৰি আনিছ জোৰ জবৰদস্ত কৰি মই নাহো কৈছো ল'ৰাকেইটাই নেৰিলে আৰু আপোনাক দেখুৱাবলৈ বিচাৰিছে আকৌ চাইছে আমি পাই গ'লোহি দেই একদম কয়লা মাটি আৰু ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ মই একদম ক'ব নোৱাৰি ইমান ওচৰতে যে ইমান ধুনীয়া এটা পৰিৱেশ আছে অলপ কষ্ট হয় পাহাৰ বগাই আহিব লাগে কিন্তু মানে কষ্টখিনি যে পাহৰি গৈছোঁ ইয়ালৈ আহি তেনেকুৱা লাগিছে অকণমান আপোনালোকক দেখাই দিওঁ এবাৰ আহি গ'লোঁ দেখুৱাবলৈ নহ'ল এতিয়া মানে বাকীখিনি তাত বহি আছে আকৌ আহিব আমিও আহিম বাৰু এতিয়া আপোনালোকক অকণমান মই অকলে আহি দেখুৱাই লৈছোঁ মাত শুনিছেনে ইমান ডাঙৰ শিলগুটিবিলাক আৰু ইয়াৰ মাটিখিনি একেবাৰে ক'লা নিচিনা কয়লা মাটি বুলি কয় যে ক'লা নিচিনা ইমান ধুনীয়া পৰিৱেশ পাহাৰৰ ওপৰত আছোঁ বহুত কষ্ট হৈছে উঠি আহোঁতে বহুত কষ্ট হৈছে আমাৰ লগততো মা আছে আগতে এটা ভিডিঅ' দেখুৱাইছিলে মাক নবৌ মাক তেওঁতো একেবাৰে ভাগৰি আহিছে মুঠতে তথাপিও মানে যেন তেনে আহিছোঁ আৰু এইফালে ৰাইজসকল আছে সকলো ৰন্ধা বঢ়া বেলেগ পাৰ্টি নাই বাৰু আজি আমিয়ে আছোঁ আমাৰ গাড়ীখনে আহিছে আৰু আজি ইমান ধুনীয়া জেগা সঁচাকৈ বেছি দিন হোৱা নাই এইটো ওলোৱা আপোনালোকেও যদি বিচাৰে আহিব পাৰে কয়লা মাটি বুলি কয় এডোখৰ আৰু এইফালে এতিয়া ৱাটাৰফলটো চাওঁগৈ ব'লক কয়লা মাটি জলকীয়া ভাজি কয়লা মাটি জলকীয়া ভাজি কয়লা মাটি জলকীয়া ভাজি
এয়া আমাৰ খাব হৈ গ'ল খানা চিম্পুল ব্ৰইলাৰ মাংস আলু গুটি দেখিছে কেনেকুৱা ফূৰ্তি কৰি আছে ৰাইজসকলে খাই বৈ আজৰি হৈ ঘৰলৈ যাব হৈছে যোৱাৰ সময়ত সিহঁতৰ মানে ফূৰ্তি যাবলৈ মন নাই জেগাডোখৰ খুব সুন্দৰ সেইকাৰণে এৰি যাবলৈ মন কৰা নাই সেইফালে আমাৰ ছোৱালীও আছে দেখুৱাই আছে এইজনী আমাৰ ছোৱালী দেখিছেনে মাজত সোমাই আছে মাজত সোমাই নাচি আছে এইফালে আছে ভনীয়েক আছে দুইজনীয়ে মানে মাজত সোমাই খুব ফূৰ্তি কৰিছে আজিলৈ ইমানেই বাই বাই পাহাৰ পকাই পকাই অৱস্থা বেয়া নানাচো বুলিলে ওলাইছ কোপাত এয়া আমাৰ আছিল আজি 24 ডিচেম্বৰ পিকনিকৰ দিনটি সঁচাকৈ পাহৰিব নোৱাৰা এটা দিন আৰু এইখিনিয়ে অকণমান ইউটিউবতে সাঁচি ৰাখিবলৈ এনেকৈ কৰি থলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বটনটো বজাই অল কৰি থ'ব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই যাব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ সঁচাকৈ দিনটো পাহৰিব নোৱাৰি আৰু আজিয়ে ইমানেই এয়া আমাৰ উভতনি যাত্ৰা